জয়গুৰু নাট্যগোষ্ঠী মধুসূদন সাংস্কৃতিক নাট্যগোষ্ঠীৰ উদ্যোগত আৰু সমূহ তিতাবৰবাসী ৰাজ্যৰ সহযোগত 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা। শ্ৰী শ্ৰী শ্ৰীপহা সত্ৰৰ সমীপৰ জুবিনগাঁৱৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। নিশা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী মাধুৰিমা চৌধুৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি। অপূৰ্ব আধ্যাত্মিক পৰিৱেশ, এটা অপূৰ্ব সাংস্কৃতিক পৰিৱেশ আমাৰ তিতাবৰ এনেও সাংস্কৃতিকভাৱে আজি শতাব্দী জুৰি আগবঢ়া আৰু আছো মই ঐতিহ্যমণ্ডিত শ্ৰীপহা সত্ৰত। ইয়াত স্থানীয় ৰাইজৰ সহযোগত উদ্যোক্তাসকলে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা পাতিছে, য'ত 14টা দলে অংশগ্ৰহণ কৰিছে। আৰু ইয়ালৈ মই নাহি নোৱাৰিলোঁ। এইটো মোৰ দশম অনুষ্ঠান। আজিৰ পুৱা 9 বজাৰ পৰা যোৰহাট টিয়কত 9টা অনুষ্ঠানত অংশগ্ৰহণ কৰি এতিয়া মই ঐতিহ্যমণ্ডিত শ্ৰীপহা সত্ৰ তিতাবৰত আছোঁ। ভাওনা বহু সময় চালোঁ, খুব সুন্দৰ অভিনয় কৰিছে। আৰু এয়াই আমাৰ কথা যে অসমৰ প্ৰতিটো প্ৰান্তত যিদৰে মহাপুৰুষীয়া সংস্কৃতি বা আমাৰ লোক সংস্কৃতি পৰম্পৰাগত সংস্কৃতিক ৰাইজে আগুৱাই লৈ গৈছে। গুৰুজন দুজনৰ সৃষ্টিৰাজিক বৈষ্ণৱ ভকত পণ্ডিতসকলৰ সৃষ্টিৰাজিক আগুৱাই নিছে আৰু আগুৱাই নি কিদৰে চহকী কৰিছে অসমীয়া জাতিক। আজি তিতাবৰত উপস্থিত হৈ সহজেই তাৰ এটা সাৰ্থক প্ৰতিফলন অনুভৱ কৰিব পাৰি। লোকে লোকাৰণ্য হৈ আছে, ইখনৰ পিছত ইখন ভাওনা, ৰাইজ আহিছে, মাজ নিশালৈকে চলিব। তাত প্ৰৱেশ, বিলাপ, পয়াৰ, যুদ্ধ, কি সুন্দৰ আমাৰ ভাও, গতিকে এটা অপূৰ্ব পৰিৱেশ ইয়াত। আৰু মই আহি অভিভূত হৈছোঁ। এয়ে আমাৰ সুন্দৰতা।